ভাল পোৱা হয় মানে বিবাহ হৈছে আজি মই ভিডিঅ' বনাবলৈ গৈছোঁ তাত মই ভিডিঅ' বনাইছোঁ মই ভিডিঅ'ত দেখাইছোঁ যে চফা কৰিব লাগে খালি মইতো তাত অকণমানো গৈ চফা কৰাগৈ নাই এয়া ধুনীয়াকৈ চোলাটো পিন্ধি ল'লোঁ অলপ যাম আপোনালোকক ক'লে যাম কি কথা তেতিয়া কৈ দিছোঁ মানে আগতীয়াকৈ কৈ দিছোঁ ৰ'ব আজি ভিডিঅ'টো আৰু এটা বেলেগ ধৰণৰ হ'বলৈ গৈছে আজি আমি গৈ আছোঁ আমাৰ লগত আপোনালোকো গৈ আছে বাখৰ বেঙেনালৈ আমি আজি বাখৰ বেঙেনাৰ বিষয়ে আপোনালোকক ক'ম মানে আজি বাখৰ বেঙেনাৰ বিষয়ে বুৰঞ্জী আপোনালোকক অলপ ক'ম সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু তাৰ লাষ্টত মই কাহিনীও ক'ম মানে কাহিনী ক'ম সেইটো মানে বাখৰ বেঙেনাৰ ওপৰত মানে নিজে ভবা মনৰ ভুল হ'ব পাৰে তথাপিতো ভুল হ'লে আপোনালোকে এনেই সোঁৱৰাই দিব যাতে কোনো মোক মানে বেয়াকৈ ক'লেও মানে মোক বুজাই দিব যে এইটো কথা নহয় আপোনালোকক মই ক'ম এনেই এটা মই নিজে মনতে কাহিনী ভাবিছোঁ ব'লক এতিয়া আপোনালোকক বাখৰ বেঙেনালৈ যাওঁ আৰু বাখৰ বেঙেনালৈ গৈ থাকোঁতে ৰাস্তাটো সেনেকৈ ডিমৈ দি যাম নহয় আমাৰ ইয়াৰ পৰা ডিমৈলৈ 7 কিলোমিটাৰ এনেকৈ যাম তেতিয়া মই চিনেমেটিক শ্বৰ্ট কিলোমিটাৰ ৰাস্তাটো দেখাম আপোনালোকে সেইটো চোৱাৰ পিছতে বাখৰ বেঙেনাৰ বুৰঞ্জী আৰু বাখৰ বেঙেনাৰ বিষয়ে আপোনালোকে দেখিব বা শুনিব এয়া একেবাৰে ঘৰৰ আগফালে যোনটো ভাঙি দিলে ন ঘৰটো সেই ৰুমটোতে আছোঁ এয়া দেখিছে ইয়াত কি কৰিব এতিয়া আকৌ তালৈ যোৱাই হ'ব পঢ়াৰ তালৈ য'ত পঢ়ি আছোঁ ইয়াত বক্স চক্স নি দিনটো কটা আৰু আপোনালোকে এইফালে চাই লওক এইফালে দেখাই দিছোঁ আপোনালোকক এইফালে চব কিমান বাহিৰতো কিমান ৰ'দ হৈছে দেখিছে নাই পূৰা ৰ'দ ইমান ৰ'দ দি থকাৰ পিছত ভাবিছোঁ ওলাই যাওঁ কাৰণ ৰ'দ দিছে বুলিয়ে সোমাই থাকিলে নহ'বতো কিছুমান কাম কৰি খোৱা মানুহে ইমান ৰ'দতো কাম কৰি খাইছে আমিতো ক'ৰবালৈ যাম কিয় যাব নোৱাৰিম সেইটো মানে ভাবি পিনে ইয়াত আমি ধুনীয়াকৈ ওলাইছোঁ আৰু চব ইয়াত কিমান ৰ'দ একদম পূৰা ভিতৰত সোমাই আছোঁ ব'লক এইজনকতো তেল ভৰালে সেইজন চলিব সেইটো কাৰণে তেলটো ভৰাই লওঁ ধুনীয়াকৈ আপোনালোকক কৈছিলোঁ যে মই ডিমৌৱেদি যাম বুলি কিন্তু ডিমৌৱেদি নগ'ল কাৰণ ডিমৌৱেদি যোৱা দিন বুঢ়া জামুৱেদি সোমাই সেনেকৈও যাব পাৰিলোহেঁতেন কিন্তু আমি ভাবিলোঁ বেতবাৰীয়েদি ওচৰ হ'ব শিৱসাগৰ নোপোৱাৰ আগত বেতবাৰী পায় সেই বেতবাৰীদি ওচৰ হ'ব বুলি আমি এইফালেদি আহিলোঁ এতিয়া এইটো যোনটো এটা দেখাম এইটো বেতবাৰী ৰাস্তা আৰু এইফালে সোমাই দিলেই ধুনীয়াকৈ আমি বাখৰ বেঙেনা পাই যাম মানে এনেকৈ এইপিনে সোমাই গ'লেও বাখৰ বেঙেনা পায় বহুতকেইটা ৰাস্তা আছে তো ভাবিলোঁ এইপিনে দিয়ে যাওঁ আৰু এতিয়া ধুনীয়াকৈ বেতবাৰী এই গাঁৱৰ ৰাস্তাই লাহে ধুনীয়াকৈ আহি আছোঁ আৰু এতিয়া আমি এইটো একদম চিধাকৈ গৈ আছোঁ তাৰপৰা ধুনীয়াকৈ এটা মথাউৰি পাম মথাউৰিটোৰ পৰা যেতিয়া আমি উঠি দিয়াৰ পিছত আকৌ মথাউৰিটো অলপ গ'লে গৈ পিনে আকৌ দলংখন পাই তাৰপৰা অকণমান তললৈ নামি দিলেই বাখৰ বেঙেনাটো বোলে সোনকালে পায় বুলি মানুহে ক'লে সেইকাৰণে ভাবিলোঁ এইফালেদি যাওঁ এতিয়া ধুনীয়াকৈ গৈ আছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত থেংক ইউ আৰু কি ক'ম বেলেগ একো নাই এতিয়া গৈ আছোঁ আপোনালোকৰ আমাৰ লগত গৈ আছোঁ ব'লক বাখৰ বেঙেনা এতিয়া চাওঁগৈ চবেই গৈ পালে আমি ডিমৌৱেদি যাম বুলি কৈছিলোঁ প্ৰথম ডোখৰত যোনটো ক্লিপত সেইটো ক্লিপটো আমি এডিট কৰি কাটি নিদিলোঁ আৰু এইবাৰ কাৰণে আমাক যাতে বেয়া চেয়া নাপায় আৰু সেইটো কাটি দিলোঁ ডিমৌৱেদি যাম বুলি কৈছিলোঁ সেনেকৈ থৈ দিলে বহুত কাটি মেলা কৰি নিদিলোঁ আৰু একদম বাখৰ বেঙেনা পাই গ'লোহি একদম এইফালে ধুনীয়াকৈ বাইক চাইক ৰখাই দিছোঁ এতিয়া ব'লক বাখৰ বেঙেনা ভিতৰলৈ সোমাই যাওঁ এয়া আপোনালোকে দেখিছে আহি পাই গ'লোঁ বাখৰ বেঙেনা এতিয়া বাখৰ বেঙেনা এটা বুৰঞ্জী আছে আপোনালোকৰ বাখৰ বেঙেনা বুৰঞ্জীটো আমি কৈ দিব বিচাৰোঁ বাখৰ বেঙেনা হোৱাৰ মানে ইয়াত চুতীয়া সাম্ৰাজ্য আৰু আহোম সাম্ৰাজ্য তেওঁলোকৰ মাজৰ এইডোখৰ যোনটো বাখৰ বেঙেনা এয়া সীমা মানে দুখন ৰাজ্যৰ এয়া সীমা আছিলে চুতীয়া সাম্ৰাজ্যৰ মানে কাৰ্যকাল আছিলে 1200 খ্ৰীষ্টাব্দৰ পৰা 1600 খ্ৰীষ্টাব্দলৈকে তাৰপিছত আহোম ৰজা আহিলে চুহুংপুং ৰজা আৰু দিহিঙীয়া ৰজা অহাৰ পিছত তেওঁলোকে ৰাজত্বকাল কৰিলে 1497 খ্ৰীষ্টাব্দৰ পৰা 1539 খ্ৰীষ্টাব্দলৈকে মানে ৰাজত্ব কৰিছিলে আহোম ৰজাসকলে ইয়াত তেতিয়া মানে এই বাখৰ বেঙেনাৰ মানে দুখন ৰাজ্যৰ মাজত মানে সীমা দিয়া হৈছিলে চুতীয়া সাম্ৰাজ্য আৰু আহোম সাম্ৰাজ্যৰ মাজৰ মানে এয়া সীমা দিয়া হৈছিলে বাখৰ বেঙেনা আৰু এই বাখৰ বেঙেনা আপোনালোকে ভাৰতৰ মুঠতে অকল এই বকতা অসমৰ এই বকতা জেগাতে পাব আৰু এই ভাৰতত ইয়াতে পাব আৰু পৃথিৱীত বেছিভাগ চীনত আছে আৰু চীনৰ বাহিৰে ইয়াত আছে আৰু ক'তোৱে নাই আপোনালোকক বাখৰ বেঙেনাৰ বিষয়ে অকণমান ক'লোঁ আৰু ইয়াত তলা লগাই থোৱাৰ বাবে আমি ভিতৰলৈ সোমাব নোৱাৰিলোঁ আৰু আপোনালোকক ক'ব বিচাৰোঁ বাখৰ বেঙেনা যিমানখিনি সংৰক্ষণ ইয়াতো এটা মানে বুৰঞ্জীত আছে ন এইখিনিত মানে বহুত সংৰক্ষণ দিব লাগিছিলে যেতিয়া দুজন ৰজা মানে দুটা চুতীয়া সাম্ৰাজ্য আৰু আহোম সাম্ৰাজ্যৰ মাজত সীমাবদ্ধ কৰা হৈছিলে মানে সীমা বনোৱা হৈছিলে ধৰক সমসাময়িক মানে এইখিনি মানে জেগাডোখৰ যিমানখিনিয়ে মানে গুৰুত্ব পাব লাগিছিলে সিমানখিনি গুৰুত্ব মানুহৰ মনত থাকে খালি মানে হয় আমিও হওক বা কোনো হওক আহি এইবোৰ কোনো চাফ চিকুণ কৰা নাই দেখিছে চৌপাশটো কেনেকুৱা গোটেইটো ঘাঁহে বেৰি গৈছে বাখৰ বেঙেনা ভিতৰ ফালে কাৰণ এইজোপাটো অসমৰ মানে গোটেই ভাৰতৰ অকল মানে পৃথিৱীৰ ভিতৰত অকল চীন আৰু ইয়াতে পায় এতিয়া মানুহেতো চীনত গৈও চাবগৈ নোৱাৰে ন চাবলৈতো মানুহ আহিবলৈ মন যায় তেতিয়াতো বহুত মানুহে ভাৰতৰ মানুহেতো আহি পানে
ইয়াতে চাবহি পাৰিব। বাখৰ বেঙেনা ইয়াত আছে যে ইয়াতে চাব পাৰিব, কোনো চীনলৈ যাবলৈও দৰকাৰ নাই। সেইটো কাৰণে এই বহুত সংৰক্ষণ দিব লাগিছিলে, যিমানখিনি সংৰক্ষণ দিব লাগিছিলে সিমানখিনি দিয়া নাই। আৰু কি ক'ম, চৰকাৰলৈ এইটোৱে আহ্বান, যাতে তেওঁলোকে যিমানখিনি বাখৰ বেঙেনা সংৰক্ষণ পাব লাগে, পাইছে, বহুতে পাইছে বাৰু, নাই পোৱা বুলি নাই কোৱা, বহুত পাইছে। তথাপিতো এই ঘাঁহ চাহবোৰ অলপ ধুনীয়াকৈ চফা কৰি মেলি যদি ভালকৈ থ'লেহেঁতেন, তেতিয়া মানুহবোৰ আহিলে চবেই চাবলৈ ভাল লাগিলেহেঁতেন। এতিয়া মই আগত যেতিয়া আহিছিলোঁ ন, মই এবাৰ দুবাৰ আহিছোঁ। মই আগত আহোঁতে খালি ইমানো ঘাঁহ চাহ নাছিলে চাগে, তেতিয়া তেওঁলোকে চবেই মানুহে চফা কৰিছিলে। আৰু এইখিনিও কৰিব চাগে, এইবোৰ মই নকৰিব বুলি কোৱা নাই, মানে কৰিব অলপ, মানে মানুহৰ ইয়াত চবেই মিলি কৰে চাগে, ইমান নাজানো ভালকৈ। আৰু চফা কৰিব মানুহে, সেইটো গম পাওঁ, খালি এইখিনি ধুনীয়াকৈ আকৌ চফা হ'ব। আৰু এতিয়া মানে ইয়াৰ বয়স, মই আজি ভিডিঅ'টো বনাই আছোঁ 14 তাৰিখ 7 মাহ 2022 মই বনাই আছোঁ এই ভিডিঅ'টো। আৰু এই ভিডিঅ'টো তেতিয়ালৈকে এই বাখৰ বেঙেনা জোপাৰ বয়স হৈছে 589 বছৰ। 589 বছৰ এই বাখৰ বেঙেনা জোপাৰ বয়স তেতিয়ালৈকে হৈ গৈছে। আৰু পিছত আহিম, আৰু তেতিয়ালৈকে মানে চুতীয়া সাম্ৰাজ্য থাকিব, তেতিয়ালৈকে বাখৰ বেঙেনা জোপাও থাকিব বুলি কোৱা হৈছে। আৰু ময়ো ক'বলৈ গ'লে, ময়ো চুতীয়া সাম্ৰাজ্যৰ, মানে মোৰ উপাধি চুতীয়া লিখোঁ, তেতিয়া মই চুতীয়া সাম্ৰাজ্যৰ হ'ম চাগে, মানে চুতীয়াই হয়। সেয়া আপোনালোকক এই বাখৰ বেঙেনাজোপা যেতিয়ালৈকে থাকে তেতিয়ালৈকে চাগে আমি থাকিম, সেই বুলি কৈ থৈছে। আৰু বাখৰ বেঙেনাজোপা আজি কিমান বছৰ, 600 বছৰ হ'বগৈ, আৰু 600 বছৰলৈ আৰু বেছি বছৰো নাই, তেতিয়ালৈকে এই গছজোপা ইমান দিনলৈকে আছে, দেখিছে আপোনালোকে, আৰু থাকিব। আৰু যেতিয়া সম্পূৰ্ণ পূৰা যেতিয়া 600 বছৰ হ'ব, তেতিয়া আকৌ এটা বাখৰ বেঙেনাৰ ওপৰত ব্লগ বনাম। আৰু তেতিয়ালৈকে এই ভিডিঅ'টোৰ পৰা চাম কিমানখিনি ভিতৰত সেই সময়কণ 589 বছৰ, মানে বছৰৰ পৰা আৰু 600 বছৰলৈ যিমানখিনি হয়, তাৰ মাজত যিমানকেইটা বছৰত কিমান ডেভেলপ হ'ল বা কিমান কি হ'ল, মানে এনেই আমি বাখৰ বেঙেনাখন চাম। আপোনালোকক বাখৰ বেঙেনাখন দূৰৰ পৰা দেখাই দিছোঁ। আমি ইয়াত এতিয়া অলপ বহি মেলি এখন ভালকৈ চাওঁ, আৰু ইয়াত অকণমান ইয়াৰ ফিলটো লওঁ। তাৰপৰা লাহেকৈ আমিও ঘৰলৈ যামগৈ, আৰু ভিডিঅ'টো তেতিয়া ঘৰত গৈ লাহেকৈ সামৰি দিম। এয়া চাওক বাখৰ বেঙেনা। আৰু মই ভিডিঅ'টো যেনেকৈ ক'লোঁ, চৰকাৰলৈ আহ্বান জনাইছোঁ বুলি, আৰু আহ্বান জনাইছোঁ চৰকাৰেও অকণমান কৰিব লাগে ভাল, মানে বাখৰ বেঙেনাখন আৰু অলপ মানে চাফ চিকুণ কৰি থ'ব লাগে। আৰু আমি মানুহবোৰেও পাৰোঁ ন, মানুহবোৰেও কৰিব পাৰোঁ, কেলৈ নোৱাৰিম। কাৰণ কেৰেলাত যেতিয়া বানপানী হৈছিলে ন, তেতিয়া তাত যিমানখিনি মানে বহুত বস্তু, উদ্যোগ প্ৰতিষ্ঠান কিবা কিবি চহৰ বহুতখিনি ডেমেজ হৈ গৈছিলে, বহুত ধ্বংস হৈ গৈছিলে। তাৰপিছত এমাহৰ ভিতৰতে কেৰেলাৰ মানুহখিনিয়ে মানে ইমানেই জল্দি মানে নিজে লাগি, তেওঁলোকে চৰকাৰৰ পৰা নিবিচাৰিলে নে, চৰকাৰৰ লগত ইমান লাগি নাথাকিলে, চৰকাৰে যদি কিবা দিছে লৈছে, আৰু নিজে তেওঁলোকে লাগি মেলি যাতে বনাই দিলে, ইমান পটককৈ বনাই দিলে, মানে পটককৈ মানে আমাৰ ভিতৰতে আকৌ আগতে কেৰেলা লিখা কৰিলে। তেতিয়াহ'লে আমি কিয় নোৱাৰিম? আমাৰতো বাখৰ বেঙেনাখন ইমান বিখ্যাত, তথাপিতো আমি কিয় গোটেই মানুহখিনিয়ে মিলি চফা কৰিব নোৱাৰোঁ? আজি মই ভিডিঅ' বনাবলৈ গৈছোঁ, তাত মই ভিডিঅ' বনাইছোঁ, মই ভিডিঅ'ত দেখাইছোঁ যে চফা কৰিব লাগে, খালি মইতো তাত অকণমানো গৈ চফা কৰাগৈ নাই। তেনেকুৱা হয় মানে, মানুহে আহে ভিডিঅ' বনাই, কিছুমানে দেখাই মেলি খালি চফা ক'তো নকৰে। সেইবাবে সেইটো সোনকালে চফা কৰিব লাগে। মাত্ৰক যদি কয় মানুহে সকলোৱে চফা কৰিবলৈ আহে ভিডিঅ'টো, তেতিয়া কমেণ্ট দিব, যাতে সকলোৱে যদি চফা কৰিব আহে, তেতিয়া ময়ো যাম, ময়ো লগতে আপোনালোকৰ লগত সহায় কৰিম। ধন্যবাদ। কালি আহি সোনকালে পালোহি বাৰু, তেওঁ মানে শুই থকা হ'ল, অলপ ঘূৰি ফুৰা হ'ল, তাৰপৰা ভিডিঅ'টো মানে সমাপ্ত তেতিয়া নকৰিলোঁ। আৰু এতিয়া ৰাতিপুৱা শুই উঠি মুখ চুখ ধোৱাই নাই, লগালগ বোলো ভিডিঅ'টো ফাৰ্ষ্টে সমাপ্ত কৰি অকণমান এডিট কৰি পেলাইহে বোলো আকৌ বিচনাত কিবা উঠি যাম। সেইটো মানে ভিডিঅ'টো বোলো এইডোখৰতে বনাই দিওঁ, সেনেকৈ কৰি ভিডিঅ'টো বনাই দিলোঁ। মানে আপোনালোকক কৈছিলোঁ যে আৰু এটা কাহিনী ক'ম বুলি। বাখৰ বেঙেনাৰ যেনেকৈ চুতীয়া সাম্ৰাজ্য আৰু আহোম সাম্ৰাজ্যৰ সীমা আছিলে ন,
তেনেকৈ মানে আমাৰ দেউতা হ'ল গুৱাহাটীতো চুতীয়া লিখে মাহেঁতে বৰুৱা লিখে মানে আহোম। সেইটো কাৰণে মই কৈছিলোঁ আৰু চুতীয়া সাম্ৰাজ্যত এটা মা হ'ল আহোম সাম্ৰাজ্য, তেওঁলোকৰ মানে প্ৰেম ভাল পোৱা হৈ পিনে বিবাহ হৈছে ন। তাৰপৰা মই কোনে আপোনালোকক ক'ম বুলি ভাবিছোঁ, সেইটোৱে আমাৰ মা দেউতাৰ চাগে বাসবেগনাথৰ এনেই আৰু চিন বুলিও ক'ব পাৰি, এনেকৈ বুলি কৈছিলোঁ। আৰু দেউতাটো বাসবেগনাথ গৈ পাইছে চাগে, মায়ে খালি গৈ নাপায় নেকি, মই আন্দাজ বা সোধা নাই। আৰু সেইটোৱে মোৰ কাহিনীটো আছিলে। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল ভাল ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।